শিকিম আমি আমার ফেসবুকত যিটো নাম্বার ফেসবুক খোলোতে ফেসবুক একাউন্ট ওপেন করতে যিটো নাম্বার দি আমি বা যিটো নাম্বার আমি ইউজ করি ফেসবুক একাউন্ট খুলিছিলো সেইটো নাম্বার আমার যদি ফেসবুকত শো কৰি কিছুমানে নিবিচাৰে যে সেই ফেসবুকত যিটো নাম্বার দিছে সেইটো যাতে কোনোবাই দেখে বা কোনোবাই আন কোনোবাই ইউজ কৰে তো সেইটো নাম্বার আমি কেনেকৈ হাইড করি মোবাইল ফোনৰ পৰা একাউণ্টটোৰ পৰা কেনেকৈ হাইড কৰি আমি সেইটোকে আজি দেখিম তেন্তে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তাৰ কাৰণে আমি ফেসবুক এপ্লিকেশ্যন ওপেন কৰিম ফেসবুক একাউণ্ট ওপেন হোৱাৰ পিছত এই সাইডত এই কৰ্নাৰত 3 ডট লিখিছে 3 লাইন বা 3 ডট আছে সেয়া তাত ক্লিক কৰিম তাত ক্লিক কৰি লৈ তলফালে স্ক্ৰল কৰি গৈ থাকিলে এই সেটিং এণ্ড প্ৰাইভেচিত গৈ তাত ক্লিক কৰিম সেটিং এণ্ড প্ৰাইভেচিত গৈ তাৰ ভিতৰতো আছে কেইটামান অপশ্যন দিয়া আছে তাৰ ভিতৰত গৈ আমি সেটিংছত ক্লিক কৰিম সেটিংছত ক্লিক কৰাৰ পাছত ইয়াত বহুতখিনি অপশ্যন শ্ব' হ'ব তাৰ ভিতৰত আমাক পাৰ্চনেল ইনফৰমেশ্যন যিটো লিখা আছে ইয়াত এই যিটো পাৰ্চনেল ইনফৰমেশ্যন তাত ক্লিক কৰিম তাত শ্ব' হ'ব আমাৰ ইয়াত নাম কণ্টেক্ট ইনফো যিখিনি লাগে আমি একচুৱেলি কণ্টেক্ট ইনফো চেঞ্জ কৰিব লাগে বা হাইড কৰিব লাগে সেইটো নাম্বাৰ যিটো নাম্বাৰ দিয়া আছে এইটো মোৰ নাম্বাৰ দিয়া আছে ইয়াত একচুৱেলি মোৰ নাম্বাৰ শ্ব' হৈ আছে এতিয়া বৰ্তমান পাব্লিকলি হৈ আছে মানে পাব্লিকে চাব পাৰিব বা আন কোনোবাই বাই চান্স কোনোবাই লৈ ল'ব পাৰিব চ' সেইকাৰণে আমি যি নাম্বাৰটো হাইড কৰিব বিচাৰোঁ সেই হাইড কৰিবৰ কাৰণে আমি এই নাম্বাৰটোৰ তলত পাব্লিক কৰা আছে সেইটোত ক্লিক কৰি এই পাব্লিক অপশ্যনটো দিয়া আছে যিটো নেকি ইয়াক আমি চেঞ্জ কৰিব লাগে ইয়াত গৈ তিনিটা অপশ্যন দিয়া আছে আপোনাৰ নাম্বাৰটো কোনে কোনে চাব পাৰে তাৰ তিনিটা পাব্লিকলি দিয়া আছে মানে সবেই চাব পাৰিব ফ্ৰেণ্ডছ মানে যিবোৰ আপোনাৰ ফ্ৰেণ্ড আছে ফ্ৰেণ্ড লিষ্টত আছে সিহঁতে চাব পাৰিব নহ'লে অনলি মি বা আপুনি নিজে অকল চাব বিচাৰে বা কাকো দেখুৱাব নিবিচাৰে তেন্তে আপুনি অনলি মি কৰি চাব পাৰে নহ'লে ফ্ৰেণ্ডছ কৰি চাব পাৰে আপোনাৰ ইচ্ছা মই জাষ্ট এতিয়া মানে মই দেখুৱাব বিচৰা নাই কাকো তুমি অনলি মি কৰি চাইছোঁ হৈ গ'ল এতিয়া আমি বেক যাম বেক গৈ অলপ ৰিফ্ৰেছ কৰি লওঁ পেজ হ'ল এতিয়া আকৌ আমি চাম গৈ ছেটিংছত গৈ হ'ল নে নাই আমাৰ কৰাটো পাৰ্চনেল ইনফৰমেশ্যনত গ'লোঁ কণ্টেক্ট ইনফত গ'লোঁ এতিয়া চাওক অনলি মি হৈ আছে আগতে পাব্লিকলি হৈ আছিলে তেতিয়া অনলি মি হৈ আছিলে চ' এনেকৈ কৰি আপোনাৰ একাউণ্টৰ ফেচবুক একাউণ্টৰ মানে নাম্বাৰটো আপুনি হাইড কৰিব পাৰে আজিৰ কাৰণে ইমানেই আমি নেক্সট ভিডিঅ'ত বেলেগ কিবা থাকিলে শিকিম ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ।